new vlog Frankymixer. Actually, মই আছো জাগিৰোডত মানে জাগিৰোড গৈ আছো মই বাঘৰলৈ আহিছিলো তো মোৰ লগত আছে সুনু আৰু কেনেকৈ আমি লগ পালো সব কথা আপোনালোকক কৈ আছো Welcome back to my new vlog Frankymixer. Actually, মই আছো জাগিৰোডত মানে জাগিৰোড গৈ আছো মই বাঘৰলৈ আহিছিলো তো মোৰ লগত আছে সুনু আৰু কেনেকৈ আমি লগ পালো সব কথা আপোনালোকক কৈ আছো বৰ্তমান আমি গৈ আছো গুৱাহাটী আৰু ইয়াৰো মাকৰ অলপ কাম আছে ডিজিপি অফিচত আমাৰ পাপাৰো অলপ কাম আছে তো এই কাৰণে আমি গৈছো এটা বৰ্তমান আমি ভিন্ডো স্কুটি লৈ আহিছো আৰু বাকি মাহঁতি পাপাহঁতে টেম্পুত আহি আছে কালি কেনেকৈ লগ পাইছিল কৈ দিয়া অলপ ওরে পিছত কৰিম না ধুনীয়াকৈ পিছত কৈ আছে এতিয়া আমি বৰ্তমান তেল দিব পাইছোঁ তো তেলটো ভৰাই লওঁ আপোনালোককো দেখাই থাকিম আমাৰ আজি ফাৰ্ষ্ট টাইম গুৱাহাটী স্কুটি জাৰ্ণি তো মই আগে পিছে বাইক লৈ আহিছোঁ বাট তিতাবৰ পৰা আহিছিলোঁ যোৰহাটৰ পৰা এতিয়া আৰু চব দেখাম তো চাই থাকক ব্লগটো এতিয়া তেল দিব যাওঁ তেল ভৰাও দেখাই আছোঁ তো চাই থাকক পুৰা ফুল এনজয় কৰিব ব্লগটো আজি নেকি ইয়েছ কিবা এটা কোৱা আকৌ চবে চাব ভিডিঅ'টো মান ভঙাৰে ইয়াৰ একচুৱেলি মানে কাহ হৈ গ'ল আৰু কাহি আছে বেচেৰাৰ কাহৰ মেডিচিন খাই আছে তো অলপ ভাল পাইছে মাতটো অলপ ভাঙি আছে হ'লেও একো নাই আপোনালোকক পুৰা ভিডিঅ'টো ভালকৈ দেখাম তো চাই থাকিব আজি ভঙা মাত লুকৈ থাকিম গেছ নাই মানে পুৰা ফুল এনজয় কৰিব এইপিনে 400 তেল ভৰাই লওঁ আৰু দৰকাৰ হ'লে পাছত ভৰাম তো এইপিনে আমাৰ স্কুটি এইখনতে যাম চেণ্ডেল পিন্ধি আহিছোঁ বাকী হেলমেট লগাইছোঁ দেখিলে সিও হেলমেট লগাই আছে আৰু লাইচেঞ্চ আছে আৰু স্কুটিও নতুন স্কুটি ভিনদৈ নতুনকৈ কিনিছে মানে অহা যোৱা কৰিবৰ কাৰণে আৰু ওচৰতে থাকে জাগিৰোড থানাত তো গাইছ আমাৰ এতিয়া তেল ভৰাব লৈছে আৰু মাহঁতি গ'ল দেখিছে পাপাও গ'ল তেলটো ভৰাই ল'লোঁ এতিয়া বৰ্তমান 400 ভৰাই লৈছোঁ আকৌ পাছত দৰকাৰ হ'লে আমি ইহঁতিতো নাহে সিহঁতি ডাইৰেক্ট যোৰহাট যাব আমি পাপাই মই আহোঁতেনে পাছত ভৰাই ল'ম যদি দৰকাৰ হয় তো বাকী এতিয়া আমি গৈ থাকোঁ আপোনালোকক সুনুৱে কিছুমান ফটেজ দেখাব কেমেৰা কৰি বেক চাইডৰ পৰা তো চাই এনজয় কৰিব তো চাই থাকক ভিডিঅ'টো গুৱাহাটী পালেও ভালকৈ দেখাম ক'ত পাইছোঁ চব দেখাই থাকিম ভিডিঅ'টো চাই থাকিব তো গাইছ আমি এতিয়া বৰ্তমান জাগিৰোড পালোহি আৰু এই ফাৰ্মেচীৰ পৰা এই কিবা মেডিচিন ল'ব গৈছে তো আপোনালোকক দেখাই আছোঁ চাই থাকক আমাৰ সুনু দাদা আহিছে মোক এই 200 টকা খাবলৈ দিছে বোলে কি ল'লা মই জ্বৰ হৈ আছে জ্বৰ কাহ চৰ্দি বহুত চৰ্দি হৈছিল বোলে সেইকাৰণে টেবলেট এইটো ফাৰ্মেচীৰ পৰা লোৱা হৈছে তো এতিয়া খাবলৈ মানা কৰিছে নেকি তোমাক এতিয়া খালে বোলে অকণ টোপনি লাগিব তো এতিয়া আমি ট্ৰেভেল কৰিব লাগিব তো সেইকাৰণে সি খোৱা নাই ফালিছিলে দেখিছে তো পাছত খাব চাগে তো চাই থাকক আপোনালোকক আৰু ভালকৈ দেখাই থাকিম এয়া চাওক এতিয়া আমি গুৱাহাটী গৈ আছোঁ বৰ্তমান আপোনালোকে ভিউবোৰ চাব পাৰে ৰাস্তা পদূলি বহুত ধুনীয়া এনভাইৰনমেণ্ট এটা আমি গৈ আছোঁ আৰু আমাৰ বন্ধু বাইক চলাই আছে I'm stuck on repeat. I see the same skies every night. Oh, I need a sign. I need a reason why I'm alive. তো গাইছ আমি এতিয়া সোনাপুৰ পামগৈ আৰু 32 কিলোমিটাৰ আছে ন 32 তো স্কুটি হয় ন ইমানো স্পীড আহিব নোৱাৰি আৰু জানেই স্কুটিৰ কথা তো সেইকাৰণে আৰু লিমিটটো চাই আহি আছোঁ আৰু কেনেকুৱা লাগিছে তোমাৰ ভালে লাগিছে অলপ ডাঙৰকৈ কোৱা ভালে লাগিছে লং জাৰ্ণি আৰু গাটোৱে ভাল নাই বাকী চব ঠিকে আছে এই টেবলেট লৈ আহিছে বেচেৰা তো বাকী এতিয়া আমি ধুনীয়া চাহ জেগা এটাত ৰখিছোঁ আপোনালোকক দেখাই থাকিম কাৰণ মোৰ ইয়াতে হেলমেটৰ যোনটো মোবাইল মাউণ্টটো নানিলোঁ মানে ঘৰৰ পৰা আৰু তেনেকৈ প্লেনো নাছিলে যে মই স্কুটি লৈ যাম বুলি তো ছাডেনলি প্লেন হৈছে তো গৈ আছোঁ এতিয়া সেইকাৰণে ৰাস্তাখিনি কিছুমান টাইমত ই ভিডিঅ' কৰে চব টাইমত মোবাইলটো উলিয়াই ভিডিঅ' কৰি থাকিবলৈও কমফৰ্টেবল নহয় একচুৱেলি মানে এটা ট্ৰেভেল কৰি থকা টাইমত আৰু বিশেষকৈ মোবাইল উলিয়াবই নালাগে তো আমি সেইকাৰণে ৰখি উলিয়াইছোঁ
তো ঠিক আছে আপোনালোকে চাই থাকক I wanna light up the sky tonight. গাইছ এতিয়া আমি বৰ্তমান যোৰাবাট পালোহি আৰু যোৰাবাটৰ কিছুমান ভিডিঅ' ল'ব তো আপোনালোকে চাই থাকক এই দেখিছে মোৰ আগ চাইডে এইটো যোৰাবাট আছে আৰু এইপিনে বেক চাইডে দেখিছে কিনাৰত পাহাৰ আছে যোৰাবাটখন দেখাইছোঁ আপোনালোকক ধুনীয়াকৈ তো চাই ল'ব So far away, I'm going round in circles, looking through my head now. Oh, I need someone right now. এতিয়া আমাৰ চুনুৱে পানী ল'ব আৰু দেখিছে এইপিনে যোৰাবাটৰ তলত সেইবোৰ ঘৰ দেখিছে এইবিলাক ঘৰ মই একদম জুম কৰি দেখাইছোঁ আৰু দোকান এখন পালোঁ এইখন দোকান আৰু এইফালে গাড়ী চাড়ীবিলাক আহি আছে ইয়াতে ৰখিছোঁ কাৰণ এতিয়া পানী লৈছে আৰু পানী খাম তো চাই থাকক আপোনালোকে চ' গাইছ আমি এতিয়া খানাপাৰা পালোহি আৰু মাহঁতি বোলে পাপাহঁতি চিটি বাছত গৈ আছে DGP অফিচলৈ আমি খানাপাৰাত আছোঁ চাই লওক তো এতিয়া ইয়াৰ পৰা যাওঁ আৰু ক'ত যাব এতিয়া DGP অফিচ আপুনি ক'ত যাব এতিয়া DGP অফিচ যাব এইফালে এটা পাৰ্টি আমি বাই বাই দিছোঁ তো বাই বাই দেই যাব বাই তো গাইছ এতিয়া আমাৰ ইয়াত কাম হৈ গ'ল তো ঠিক আছে আপোনালোকক দেখাই দিম চাই থাকক আমাৰ কাম অলৰেডি খতম হৈ গ'ল আৰু এতিয়া আমি ইয়াত ভাত খাবলৈ আহিছোঁ আৰু ভাতত কি আজি থাকে আইটেম কি থাকে মই চব দেখাম আপোনালোকে চাই থাকিব ভাস্কৰ প্ৰাইজবিলাক ঠিকেই আছে ডাইৰেক্টলি পাপাৰ পৰা ভাস্কৰ কেনেকৈ আহি গ'ল ভাস্কৰ ন ভাস্কৰ পাপাহে আছিলে মোৰ লগত অফিচত আপুনি কেনেকৈ আহি গ'ল ঠিক আছে ভাতটো খাই লওঁ তাৰপিছত চব কৈ আছোঁ নে কি কোৱা ভাল জেগাত খোৱা বোৱা মেইন এইটো দেখিছেনে আমি এতিয়া মটন থালি অৰ্ডাৰ দিছোঁ তো চাই থকা ভাস্কৰ ৰ'বই পোৱা নাই আৰু ছাগলী মাংস চ' গাইছ আমি খাই লওঁ আপোনালোকে পাছত কথা পাতি আছোঁ চ' গাইছ এতিয়া আমি ভাস্কৰ দাই মই ৰাস্তাৰ মাজতে ৰখিলোঁ নেকি তো আমি গৈ আছোঁ আপোনালোকক কৈ আছোঁ ভাস্কৰ দাক কেনেকৈ লগ পালোঁ আৰু পাপা ক'ত গুচি গ'ল তো ঠিক আছে অকণমান আগত গৈ আপোনালোকক চব কথা কৈ আছোঁ ভালকৈ এতিয়া ৰাস্তাৰ মাজত আছোঁ তো ঠিক আছে আপোনালোক এইফালে আহা আকৌ কাহিনীটো কৈ দিওঁ চবেই শুনিব বিচাৰি আছে ন তুমি মানে ভিডিঅ'টোত আছিলে ষ্টাৰ্টিঙত পাপা তো পাপাৰ পৰা তুমি কেনেকৈ কনভাৰ্ট হৈ তুমি আহি গ'লা পাপা ক'ত গ'লে অলপ বুজাই দিলে ভাল হ'ব তো অলপ কৈ দিওঁ কাহিনীটো চ' গাইছ আপোনালোকে দেখিছে মোৰ লগত আছে এইপিনে ভাস্কৰ দা একচুৱেলি গুৱাহাটী কামত আহিছিলে লগৰটো ৰুমতে আছিলে তো ভাবিলোঁ পাপা বয়স হৈছে যেতিয়া ঘূৰি ফুৰিলে এনেও বেয়া হ'ব ন তো সেইকাৰণে ভাবিলোঁ পাপাক পঠিয়াই দিওঁ আৰু ভাস্কৰ দাক ক'লোঁ ভাস্কৰ দাই মোক অলপ হেল্প কৰিলে কাৰণ ভাস্কৰ দাৰ ঘৰতে আছোঁ যেতিয়া ভাস্কৰ দাই ক'লে আমি দুটা লগত গুচি যাম পাপাক পঠিয়াই দিওঁ বোলে তো সেইকাৰণে পাপাক পঠিয়াই দিলোঁ আৰু ভাস্কৰ দা আহিলে তো কি ক'বা তুমি কেনেকৈ লাগিলে আজি মজা বহুত কষ্ট হ'ল ভাস্কৰ দা লাষ্টত ভাত পানী নোখোৱাকৈ দিনটো ঘূৰিছোঁ বহুত ভাস্কৰ দাৰ ৰুমত আছিলে আৰু মই মাতি দিলোঁ একচুৱেলি ক'লোঁ যে বোলো হেৰি এইফালে কাম এটা আছে জল্দি হ'ব বুলি ক'লোঁ আৰু জানে অফিচিয়েলি কামবিলাক
বহুত দেৰি লাগে তো ভাস্কৰ দা বহুত বৰ হ'ল ভৰি চৰি বিষ হৈছে আৰু ফাইনেলি কামটো আমাৰ হ'ল আৰু এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ জাগিৰোড এতিয়া দেখিছে আমি হাইৱেতে আছোঁ আৰু এইফালে দোকান কেইখনমানৰ ওচৰতে ৰখিলোঁ ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰিম আৰু কথাখিনি আপোনালোকক কৈ দিম বেছি বিশেষকৈ ভিডিঅ' বনোৱা নহ'ল কাৰণ দেখিছে আপোনালোকে ব্যস্ত কামত আহিছোঁ যেতিয়া অলপ সেইটো টাইমতো আপোনালোকক অকণমান দেখাইছোঁ তো সেইটোৱে কামত অলপ ব্যস্ত হৈ আছোঁ যেতিয়া ভালকৈ ভিডিঅ' কৰা নহ'ল বাকী ভাস্কৰ দাক কেনেকৈ লগ পালোঁ ক'লোৱে তো আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব যদি বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব নে কি কোৱা শ্বেয়াৰটো কৰিবই আৰু মেইনলি ছাবস্ক্ৰাইবটো কৰিব ভিডিঅ'বোৰ আপোনালোকে চাই খালি ছাবস্ক্ৰাইব কৰিব পাহৰি যায় আৰু মোৰ 1K হ'বলৈ বহুত ওচৰ আৰু ভাস্কৰ দা এটা ইউটিউব চেনেল আছে ভাস্কৰ জ্যোতি মিক্স ফ্ৰেংকি মিক্সাৰ এইপিনে ভাস্কৰ জ্যোতি মিক্স তো অলপ ছাপোৰ্ট কৰিব শ্বেয়াৰো কৰিব আৰু ডেছক্ৰিপশ্যনতে লিংক থাকিব আপোনালোকে চাবগৈ ভাস্কৰ দা ভিডিঅ' ইমানকৈ ভিডিঅ' চিডিঅ' নবনাই মই কৈ আছোঁ ভিডিঅ' বনাওক ইমান ডাঙৰ চেনেল এটা চলাই আছে তো সেইটোৱে আছিলে তো আৰু পাছতো আৰু ভিডিঅ' আহিব জাগিৰোডৰ ভিডিঅ' তো চাবলৈ নাপাহৰিব ঠিক আছে তেনেহ'লে বাই বাই